নমস্কাৰ আজি দিনটো আমাৰ বাবে খুব আনন্দৰ দিন কাৰণ আমাৰ ইউটিউব মাই নৰ্থ ইষ্ট চেনেলৰ এটা ভিডিঅ' অসমৰ জনপ্ৰিয় নিউজ চেনেল DY365ত সম্প্ৰচাৰ কৰিছে সৰ্বপ্ৰথমে আমাৰ ভিডিঅ'টো তেওঁলোকে টেলিকাষ্ট কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ সকলোকে আপোনালোক ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ আমাৰ গোটেই টিমটোক অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ এই কামখিনিৰ লগতে আপোনালোকৰ সহায় সহযোগিতা ওয়েল উইচেছৰ কাৰণেহে হয়তো আমাৰ এই ভিডিঅ'টো এনেকুৱা এটা লেভেলত গৈ পাইছেগে আহক আমাৰ এই ভিডিঅ'টো কি ধৰণে তেওঁলোকে সম্প্ৰচাৰ কৰিছে এবাৰ চাই লওঁ আলোচনা হৈছে বহুত স্ক্ৰীনশ্বটো আপোনালোকে দেখিবলৈ সক্ষম হ'ব আৰু ঠিক সেইদৰে কেবনো কি তাক বুজাবলৈ কিন্তু আমাৰ ল'ৰা ছোৱালী ওলাই আহিছে তেনে দুটামান দৃশ্য চাওক তাৰপিছত এটা বিৰতি লৈছোঁ ইণ্ডিয়ান চিটিজেনশ্বিপ এক্ট 1955 আমাৰ দেশত নাগৰিকত্ব কেনেদৰে পাব পৰা হয় তাৰ বিষয়ে কয় এই আইন ব্যৱস্থাৰ সময়ে সময়ে সংশোধন হৈ আহিছে আৰু আইন ব্যৱস্থাৰ সংশোধনীটো জৰুৰী কিন্তু 2016 চনত যিটো এমেণ্ডমেণ্ট আনিব খোজা হৈছে এইটোহে এটা ভয়ানক কথা কাৰণ এই এমেণ্ডমেণ্টৰ মতে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে অহা হিন্দু পাৰ্চী খ্ৰীষ্টান শিখ জৈন আৰু বুদ্ধিষ্টসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বিপৰীতে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিব খোজা হৈছে মুছলমানসকলক কিন্তু এই সুবিধা দিব খোজা হোৱা নাই যিটোৱে ভাৰতীয় সংবিধানৰ ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14 আৰু 15ক ভায়োলেট কৰিছে অৱশ্যে আমাৰ মাজৰে দুই একে খন্তেকৰ কাৰণেও ভাবে যে যি হৈছে ভালেই হৈছে কাৰণ আমাৰ নিজৰ দেশতে আমি সংখ্যালঘুলৈ পৰিৱৰ্তন হৈছো অন্য দেশৰ পৰা যদি কেনেবাকৈ হিন্দুসকল আহে তেন্তে আমাৰ হিন্দুৰ সংখ্যা বাঢ়িব আৰে ভাই কোনে ক'লে যেতিয়া ইলিগেলি সীমান্ত পাৰ হৈ আহিব তেওঁলোকে আহোঁতে নিজৰ বুকুত এটা ষ্টাম্প মাৰি আহিব যে তেওঁলোক হিন্দু দাড়িগোফ কাটি ৰঙা ফুট এটা ল'লে দেখোন তেওঁলোক হিন্দু হৈ গ'ল পাছত যেতিয়া নাগৰিকত্ব পাব তেওঁলোকে নিজৰ ধৰ্ম ৰূপান্তৰ কৰি পুনৰ মুছলমান হৈ যাব পাৰিব ইউটিউবত কেব ৰিলেটেড বহুখিনি ভাল ভিডিঅ'জৰ মাজত আমাৰ এই ভিডিঅ'টো লোৱাই আমাক দুগুণ উৎসাহ যোগাইছে আপোনালোকৰ কমেণ্ট বা মেছেজৰ থ্ৰুদিও আপোনালোকৰ আইডিয়াখিনি আমি ল'বলৈ চেষ্টা কৰোঁ আমাৰ এই ভইচটো যে ইমান এটা প্ৰভাৱ পেলাইছে সেইখিনি আমি বহুত ভাল লগা এটা কথা আৰু আমিও আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আগন্তুক দিনত আমি আৰু দুগুণ উৎসাহেৰে কাম কৰি যাম সঁচা কথা কৈ যাম ভাল কাম কৰি যাম ধন্যবাদ জয় আসন